এতিয়ালৈকে ইমান দেৰিলৈকে হোৱা নাই বাৰু তাই সেই মহালয়া নহয় জানো আজি হৈ উঠোন সোনকালে ফুৰিবলৈ যাওঁ অলপ সেই মহালয়া দিন বোলো সেই ফুৰিবলৈ অহাটো ভাল বোলো ওলা আমাক সেই লঠৌত লৈ আহিবিচোন তহঁতে দুজনে আৰু সেই মাহী ভাগিন একে ধৰণৰ হ'লি আৰু দেই একে ধৰণে একদম ৰাতিপুৱা হৈ যায় মূৰৰ ওপৰত পাইগে বেলি এতিয়ালৈকে শুনি উঠ মহালয়া বোলো অলপ সেই ঘৰৰ পৰা ওলাই যাওঁচোন সেইটো নাই কি হ'ল বাৰু সেই বাই ইমান ৰাতিপুৱা একদম চিঞৰিব লাগিছে যে শুই আছিলোঁ একদম সেই বোলো নাই একদম শুবলৈ নিদিওঁ আৰু ঘৰত সেই মায়ে এটা কৈছে এতিয়া তই আকৌ ইয়াত শুবলৈ নিদিয়ে যে শান্তিকে এনে মাতা নাই নহয় কিবা আজি মহালয়া বোলো সেই অলপ ঘৰৰ পৰা ওলাই যাব লাগে আৰু আজি সেই দেৱী দুৰ্গা ঘৰ সেই একদম ধৰালৈ নামি আহে তোৰ যে আৰু দেই অকণ সেই কিবা জ্ঞান বুদ্ধি বুলি একোডাল নাই মাথাত আৰু কি কয় সেই আমাৰ লঠৌ ক'ত না উঠাই নিব কৈছে নহয় নানিলি হপাই আজি কিবা মহালয়া নেকি বা মই যে একোটা গমেই নাপাওঁ যে তাৰপিছত সেই লঠৌক সেই উঠালোঁ সি আকৌ এই ব্ৰাছ কৰি পিনে আহি আছে ময়ো কৰা নাই নহয় কেলৈ মাতি চাবা তুমি ফুৰিবলৈ মাতিছিলা হয় নাই মই গম পাওঁ বাৰু সেই ৰেডিকুমাৰীক ক'লোঁ বোলে সেই ৰেডিকুমাৰী বোলে সেই নহয় বোলে এনেই মাতিছে বোলে কাম কৰিবলৈ অঁ ফুৰিবলৈকে মাতিছে ব'ল সোনকালে ফুৰি আহোঁগৈ ব'ল আজি মহালয়া দিনটো ওলাই আহিছোঁ নহয় মনটো একদম পবিত্ৰ বৰ ভাল লাগিছে দেই আজিচোন কোনোবা অহাই নাইচোন এই আগফালে যোৱা ছোৱালীজনী আৰু এই ময়ে আছোঁচোন চেপেটিহঁতে ওলোৱা অহা নাই যে ভনীয়েক চনীয়েক আছে ওলাই লৈ আহিব লাগে নাজানো আৰু শুয়ে উঠা নাই চাগে ছোৱালীজনী জানো পাই এতিয়া এই সিহঁতৰ ঘৰৰ ওচৰতে পালোঁ নহয় এতিয়া একদম সিহঁতক মাটি চাটি লৈ যাম আৰু অকলে যাবলৈ ভাল লাগে নে বাৰু হয় নেকি মই কৈছোঁ নাই তুমি তাই এই মানুহে যে ৰাতিপুৱা 3টাৰ পৰা একদম সেই খোজকাঢ়িব লাগিছে তাক বিশ্বাস কৰা নাই সেইবোৰ চা কিমান মানুহ একদম খোজকাঢ়িবলৈ আহিছে মানুহে চাগে খোজকাঢ়ি ঘৰলৈ গ'লগৈ একদম আমি বহুত দেৰি কৰিলোঁ আৰু দেই আমাৰ এজনটো হ'লেও অহাই নাই অঁ দেখিছোঁ বাৰু তাৰপিছত এই আমাৰ ফ্লেট আছে সেইটো নাগেশ্বৰী বাইদেউ নেকি অঁ নাগেশ্বৰী বম্মাই হয় চেপেটি ইমান দেৰি ওলাইছে যে তহঁতি মই সেই ৰাতিপুৱা 3টা বজাতে ওলালোঁ আৰু ফুৰিবলৈ কিবা খোজকাঢ়িবলৈ তহঁতে এতিয়া সেই 4টা 5টামান বাজিলে হপায় ন তহঁতে এতিয়া ওলাইছে যে ভনীয়েক চনীয়েক লৈ পিনি একদম নাগেশ্বৰী বাইদেউ কিন্তু আপুনি ইমান সোনকালে আহিলে যে ময়ো সেই 3টা বজাতে আহিম বুলি ভাবিছিলোঁ তাৰপিছত আকৌ আমাৰ এই ৰেডুগীয়া লঠৌ ঘূৰিয়ে উঠা নাই বাৰু সিহঁতৰ কাৰণে একদম উঠাই থাকোঁতে দেৰি হৈ গ'ল পিছত আমাৰ এইজনটো অহাই নাই বাৰু সেই এলেহুৱা হোৱা জাত নহয় জানো এইকেইটা আমি কেইজনে আহিলোঁ পিছত আপুনি ক'ৰ পৰা গৈ আহিলে বাৰু দেখি মই নাই একদম সেই আমাৰ ঘৰৰ পৰা ওলাই পিনে একদম এই চাৰিআলি পাৰৰ পৰা একদম গৈ পিনে সেই আমাৰ এইপিনে গাঁৱত যে দুৰ্গা মন্দিৰৰ হেৰিখন বনাইছিলে দুৰ্গা প্ৰতিমাৰ কাৰণে একদম তাৰপৰা ঘূৰি একদম এতিয়া তিনিআলিকৈ গৈছোঁ তাৰপিছত সেই মাকন বাইদেউ চাকন বাইদেউ কোনো নাই নহয় সিহঁতৰ কাৰণে একদম হেৰি কৰি আছিলোঁ মানে মই বোলো কোনোবা চাগে আহিব তহঁতেও নাই কোনো নাই অকলে গৈ আছিলোঁ নহয় কিন্তু এতিয়া তহঁতক লগ ধৰিব যাম বুলি ভাবিছিলোঁ তহঁতে আহিলি এতিয়া আইঅ ঈশ্বৰ নাগেশ্বৰী বাইদেউ আপুনি ইমান দূৰৰ পৰা সেই কিবা ঘূৰি আহিলে নে মইতো ইমানকণ সেই আহোঁতে একদম সেই ভৰি চৰি বিষাই গৈছে আপোনাক একদম সেই বুঢ়ী হৈ পিনে মানে আমাৰ চে আগত আৰু আপুনি মানিব লাগিব না আপোনাক আৰু হয় পাই সকলোৱে মোক এইটোকে কয় আৰু বুঢ়ী হ'লে কি হ'ব তহঁততছে বহুত আগত আৰু আপুনি অকলে আহিলে যে আপোনাৰ ছোৱালী দুজনী আছে নহয় লুচিও পৰি সিহঁতে নাহিলে নেকি থপাই সিহঁতৰ কথা এতিয়ালৈকে শুইয়ে উঠা নাই নহয় এজনীও মানিব লাগিব আৰু দেই সিহঁতকো এতিয়ালৈকে শুই নুঠেও একদম 10টামানলৈকে শুবই আৰু মই বোলো একদম মাতিবলৈ নাই আৰু আহিব লাগে আহিছোঁ আৰু মই অকলে পাই কাক কৈছে আমাৰ এনেকা আৰু দেই লঠৌটো একদম এনেকাই নহয় তাক নক'ম আৰু মিছাকৈ কিডাল হ'ব একদম সেই বেলি মূৰৰ পৰা পায়গৈ সিহঁতৰ দুটা এটাও নুঠে নহয় কি ক'লে বোলক আগপিনে আমি গৈ থাকোঁ আৰু বোলক এই চেলিপেটি দোকান চোকান একো পাওঁ নেকি ময়ো দিম বুলি ভাবিছোঁ কিন্তু তাই কালিৰ পৰা দিওঁ নেকি দিবি ভালেই হ'ব পাই তোৰ পৰা খাবলৈ পাম আৰু ব'ল আগলৈ ব'ল